বন্ধু বান্ধৱীসকল আপোনালোকে যদি গ্ৰ' ডিমেট একাউণ্টটো আপোনালোকে খুলিছিলে আৰু বৰ্তমান সময়ত আপুনি সেই গ্ৰ' ডিমেট একাউণ্টটো আপুনি ইউজ নকৰে এতিয়া আপুনি সেই গ্ৰ' ডিমেট একাউণ্টটো আপুনি কিদৰে ক্লোজ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাই দিম তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ আপোনালোকে শেষলৈকে চাই থাকিব যাতে আপোনাৰ একাউণ্টটো গ্ৰ' ডিমেট একাউণ্টটো আপোনাৰ ক্লোজ কৰোঁতে কোনো ধৰণৰ আপোনাৰ প্ৰব্লেমৰ সন্মুখীন নহয় আৰু আপুনি যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপুনি আগলৈকৈ পাই থাকে তো বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গ্ৰ' ডিমেট একাউণ্টটো ক্লোজ কৰিবৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ গ্ৰ' এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব লাগিব মই মোৰ গ্ৰ' এপ্লিকেশ্যনটো অ'পেন কৰি লৈছোঁ এপ্লিকেশ্যনটো অ'পেন কৰি লৈ ইয়াত আপোনালোকে আপোনালোকৰ পিনটো বহাই দিব 4 ডিজিট পিনটো বহাই দিয়াৰ পিছত আপোনালোকে ওপৰফালে যিটো প্ৰফাইল দেখা পাইছে আপোনাৰ সেই প্ৰফাইলৰ ওপৰত আপুনি ক্লিক কৰিব তাৰপিছত আপোনালোকে হেল্প এণ্ড ছাপৰ্ট বুলি এটা অপশ্যন দেখা পাইছে আপোনালোকে হেল্প এণ্ড ছাপৰ্টত ক্লিক কৰিব হেল্প এণ্ড ছাপৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকে চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব লাগিব ক্লোজ মাই একাউণ্ট আপোনালোকে চাৰ্চ বাৰত ক্লোজ মাই একাউণ্ট বুলি আপোনালোকে টাইপ কৰি দিব টাইপ কৰি দিলে আপোনালোকৰ সন্মুখত এটা অপশ্যন আহি যাব I want to close my grow ডিমেট একাউণ্ট আপোনালোকে সেই প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত কণ্টেক্ট আছত ক্লিক কৰিব কণ্টেক্ট আছত ক্লিক কৰি আপোনালোকে ৰেজি টিকেটত ক্লিক কৰিব ৰেজি টিকেটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকে যিটো এড স্ক্ৰীনশ্বট বুলি আপোনালোকে দেখা পাইছে আপোনালোকে এড স্ক্ৰীনশ্বটত ক্লিক কৰি আপোনালোকে আপোনালোকৰ গেলেৰীৰ পৰা আপোনালোকে আপোনালোকৰ পেন কাৰ্ডখন আপলোড কৰি ল'ব লাগিব মই মোৰ পেন কাৰ্ডখন মই আপলোড কৰি লৈছোঁ পেন কাৰ্ডখন আপলোড কৰি লোৱাৰ পিছত আপোনালোকে এই বক্সটোত I want to close my account আপোনালোকে I want to close my account বুলি আপোনালোকে ইয়াত টাইপ কৰিব টাইপ কৰি দিয়াৰ পিছত আপোনালোকে সেন্ড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব সেন্ড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব অৰ্থাৎ আমি এতিয়া যিটো মেইল আমি সেন্ড কৰিলোঁ সেইটো আমাৰ সাকসেসফুলি সেন্ড হৈ গ'ল মেইলটো এতিয়া আমি এদিন সময় ৱেইট কৰিব লাগিব এদিনৰ পিছত গ্ৰ'ৰ ফালৰ পৰা আপোনালোকৰ যেটো গ্ৰ' একাউণ্টত যেটো আপোনাৰ ৰেজিষ্টাৰ মেইল আইডি আছিলে আপোনাৰ সেই ৰেজিষ্টাৰ মেইল আইডিটোত আপোনাৰ এটা মেইল আহিব আমি সেই মেইলটো অহালৈকে আমি ৱেইট কৰিম তো বন্ধু বান্ধৱীসকল ফাইনেলি এদিনৰ পিছত আমাৰ গ্ৰ' এপ্লিকেশ্যনটোত যেটো ৰেজিষ্টাৰ মেইল আইডি হেতুত আমাৰ গ্ৰ' এপ্লিকেশ্যনটোৰ ফালৰ পৰা মেইলটো আমাৰ আহি গৈছে তো বন্ধু বান্ধৱীসকল আমি ইয়াত যেটো আমাৰ লিংক দেখা পাইছো আমি সেই লিংকটোৰ ওপৰত আমি ক্লিক কৰিম লিংকটোৰ ওপৰত ক্লিক কৰি আমি ক্ৰম ব্ৰাউজাৰটো আমি সিলেক্ট কৰি ল'ম ক্ৰম ব্ৰাউজাৰটো সিলেক্ট কৰি লোৱাৰ পিছত আমি ইয়াত যেটো কন্টিনিউ উইথ গুগল আমি অপশ্যন দেখা পাইছো আমি কন্টিনিউ উইথ গুগলত ক্লিক কৰিম কন্টিনিউ উইথ গুগলত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত আমাৰ ডিভাইসটোত যিমান কেইটা জিমেইল একাউণ্ট আমাৰ আছে আমি গোটেইকেইটা জিমেইল একাউণ্ট আমাৰ ইয়াত শ্ব' কৰিব আমি গ্ৰ' এপ্লিকেশ্যনটোত যেটো জিমেইল আইডি আমি ৰেজিষ্টাৰ কৰি থৈছোঁ আমি সেই জিমেইল আইডিটোৰ ওপৰত আমি ক্লিক কৰিম সেই জিমেইল আইডিটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি পৰিব বন্ধু বান্ধৱীসকল ইয়াত আমাৰ সাইন ইন হৈছে গ্ৰ' একাউণ্টটো আমাৰ সাইন ইন হৈ গৈছে সাইন ইন হৈ যোৱাৰ পিছত আমি ইয়াত আমাৰ যেটো গ্ৰ' যেটো পিন আছিলে আমি সেই গ্ৰ' এপ্লিকেশ্যনৰ পিনটো ইয়াত বহাই দিম পিনটো বহাই দিয়াৰ পিছত আমি অলপ সময় ৱেইট কৰিম তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে পাৰ্মানেণ্টলি ডিলিট ইয়ৰ ফ্ৰী ডিমেট একাউণ্ট আমি আমাৰ গ্ৰ' একাউণ্টটো পাৰ্মানেণ্টলি ডিলিট কৰিবৰ বাবে আমি ইয়াত যেটো অ'কে ডিলিট বুলি এটা অপশ্যন আমি দেখিবলৈ পাইছোঁ আমি সেই অ'কে ডিলিট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব বন্ধু বান্ধৱীসকল মই অ'কে ডিলিট অপশ্যনটোত ক্লিক কৰি দিছোঁ অ'কে ডিলিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আমাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটোত আমাৰ এটা OTP কোড আহিব আমি এই OTP কোডটো ইয়াত বহাই দিয়াৰ পিছত আমি ইয়াত সিম্পলি আমি প্ৰচিড অপশ্যনত আমি ক্লিক কৰি দিম প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব ফিনিশ উইথ আধাৰ ই সাইন তো বন্ধু বান্ধৱীসকল আমাৰ যেটো গ্ৰ' ডিমেট একাউণ্ট আমি সেই গ্ৰ' ডিমেট একাউণ্টটো আমি পাৰ্মানেণ্টলি ক্লোজ কৰিবৰ বাবে আমি ই সাইন টু ফিনিশ যেটো অপশ্যন আমি দেখিবলৈ পাইছোঁ আমি সেই ই সাইন টু ফিনিশ অপশ্যনত আমি ক্লিক কৰিব লাগিব আমি যেতিয়া ই সাইন টু ফিনিশ অপশ্যনত আমি ক্লিক কৰি দিম তাৰপিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আমি প্ৰচিড টু ই সাইন অপশ্যনত ক্লিক কৰিব লাগিব প্ৰচিড টু ই সাইনত ক্লিক কৰাৰ পিছত আমি তলৰ ফালে যেটো সাইন নাও বুলি এটা অপশ্যন দেখিবলৈ পাইছোঁ আমি সেই সাইন নাও অপশ্যনটোত আমি ক্লিক কৰিব লাগিব সাইন নাও অপশ্যনত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আমি ইয়াত NSDL ই সাইন কৰিব লাগিব প্ৰথমতে আমি ইয়াত যেটো সৰুকৈ আমি বক্স দেখিবলৈ পাইছোঁ সেই বক্সটোত আমি ক্লিক কৰি দিম বক্সটোত টিক মাৰ্ক দি লোৱাৰ পিছত আমি ইয়াত আধাৰ নাম্বাৰটো
আমি এই বক্সটোত আমি আধাৰ নাম্বাৰটো আমাৰ ফিল আপ কৰিব লাগিব মই মোৰ আধাৰ নাম্বাৰটো মই ইয়াত ফিল আপ কৰি লৈছোঁ আধাৰ নাম্বাৰটো ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে তাৰ তলতে যিটো চেণ্ড OTP অপশ্যন পাইছে আপুনি চেণ্ড OTPত ক্লিক কৰিব চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত যিটো আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ থাকিব আপোনাৰ সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP কোড আহিব আমি সেই OTP কোডটো এণ্টাৰ OTP বক্সটোত আমি সেই OTP কোডটো বহাই দিব লাগিব মই মোৰ OTP কোডটো বহাই লৈছোঁ OTP কোডটো বহাই লোৱাৰ পিছত আমি যিটো ভেৰিফাই OTP বুলি এটা যিটো অপশ্যন দেখিবলৈ পাইছোঁ আমি সেই ভেৰিফাই OTP অপশ্যনটোত আমি ক্লিক কৰিব লাগিব ভেৰিফাই OTP অপশ্যনটোত যেতিয়া আমি ক্লিক কৰি দিম তাৰপিছত অলপ সময় এনেদৰে লোডিং ল'ব লোডিং লোৱাৰ পিছত অলপ সময় লোডিং ল'ব আপুনি অলপ ৱেইট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব চাইন্ড ছাকচেছফুলি অৰ্থাৎ আমাৰ এই চাইনটো আমাৰ ছাকচেছফুলি হৈ গৈছে তো বন্ধু বান্ধৱীসকল এতিয়া আমি ৰিডাইৰেক্ট হৈ আমি পুনৰ আমাৰ গ্ৰ' এপ্লিকেশ্যনটোত আমি আহি যাম আমি ইয়াত আমাৰ পিনটো বহাই দিছোঁ পিনটো বহাই দিয়াৰ পিছত আমি পুনৰ আমাৰ গ্ৰ' এপ্লিকেশ্যনটোত আমি আহি যাম তো বন্ধু বান্ধৱীসকল এতিয়া আমাৰ যিটো ই চাইন প্ৰক্ৰিয়া আমাৰ সেইটো ছাকচেছফুলি হৈ গৈছে তো এতিয়া আমি প্ৰায় 4-5 দিন সময় আমি ৱেইট কৰিব লাগিব 4-5 দিনমান সময় আমি ৱেইট কৰাৰ পিছত আমাৰ যিটো গ্ৰ' ডিমেট একাউণ্ট সেই গ্ৰ' ডিমেট একাউণ্টটো আমাৰ পাৰ্মানেণ্টলি আমাৰ ক্ল'জ হৈ যাব তো বন্ধু বান্ধৱীসকল আমি প্ৰায় 6-7 দিনমান সময় আমি ৱেইট কৰাৰ পিছত আমাৰ যিটো গ্ৰ' ডিমেট একাউণ্টটো আমাৰ এই গ্ৰ' ডিমেট একাউণ্টটো আমাৰ পাৰ্মানেণ্টলি আমাৰ ক্ল'জ হৈ গৈছে তো মই আপোনালোকক মোৰ গ্ৰ' ডিমেট একাউণ্টটো মই আপোনালোকক অ'পেন কৰি মই আপোনালোকক দেখাই আছোঁ মই গ্ৰ' এপ্লিকেশ্যনটো মই অ'পেন কৰি লৈছোঁ এপ্লিকেশ্যনটো অ'পেন কৰি লৈ মই ইয়াত মোৰ পিনটো বহাই দিছোঁ আমাৰ এপ্লিকেশ্যনটো অ'পেন হৈ গৈছে তো আপোনালোকে প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ডিমেট একাউণ্ট ইজ ক্ল'জ ইয়ৰ গ্ৰ' ডিমেট একাউণ্ট ইজ ক্ল'জ তো বন্ধু বান্ধৱীসকল মোৰ যিটো গ্ৰ' ডিমেট একাউণ্টটো মোৰ এই গ্ৰ' ডিমেট একাউণ্টটো আমাৰ পাৰ্মানেণ্টলি আমাৰ ক্ল'জ হৈ গৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে আপোনালোকৰ গ্ৰ' ডিমেট একাউণ্টটো আপোনালোকে পাৰ্মানেণ্টলি আপুনি ক্ল'জ কৰি ল'ব পাৰিব তো ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে তেতিয়া লাইক এটা কৰি থৈ যাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ ছ' মাছ